আজি আহিছো এবছলিউট বাৰবিকিউজ আৰু এইখন গুৱাহাটী এবিচিত আছে। ফুল এড্ৰেছৰ কাৰণে ডেছক্ৰিপশ্যনটো চাই ল'ব, তাত মই আটাইখিনি দি দিছোঁ। এণ্ড এইখন এটা বাফেট ৰেষ্টুৰেণ্ট হয়, য'ত আপুনি 750 এটা পে' কৰি আনলিমিটেড ফুড মানে ষ্টাৰ্টাৰ, মেইন কোৰ্চ, ডিজাৰ্ট, আইচক্ৰীম আটাইখিনি পাব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব, আইটেম বহুত আছে, সকলোবোৰ চাওক। আইটেম বেছি থকা কাৰণে ভিডিঅ'টো অকণমান লম্বা হৈছে। তো আহক বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি এবছলিউট বাৰবিকিউ গৈছোঁ না কি চুলমান? একদম পুৰা খাবানে আজি? একদম খাম একদম। আমি একদম পুৰা টাৰ্গেট লৈ আহিছোঁ, পুৰা ভোক লগা আহিছোঁ। তো আমি আহি পালোঁ এবছলিউট বাৰবিকিউ। এবছলিউট বাৰবিকিউজ। তো গাড়ীখন পাৰ্ক কৰি লওঁ প্ৰথমতে নে কি? পাৰ্ক ধুনীয়া। চ' এইটো ইহঁতৰ এম্বিয়েঞ্চ হয়, এম্বিয়েঞ্চটো বহুত ধুনীয়াই হয় আৰু ইয়াত ছিটিং কেপাচিটি 130। চ' আমি নিজৰ ছিটটোত বহি যাওঁ এতিয়া। ফাইনেলি আমি ইয়াত আহি পালোঁ। ত' প্ৰথমতে এওঁলোকে পানী ছাৰ্ভ কৰিছে, দেন ইয়াৰ পিছত প্লেট লাগি গ'ল আৰু এটা বহুত ধুনীয়া, বহুত হাইজিন মেইনটেইন কৰে এওঁলোকে। চ' ইয়াত টেবুলত লাগি যাব গ্ৰিল, এটা অনলি গ্ৰিল লাগিব। তাৰপিছত দেখাই আছোঁ কি আহিছে আৰু ফুড। চালমান পূৰা খাবানে? হা, এই পূৰা খাব আহিছে আজি একদম। গ্ৰিলত চিকেন থাকিব আৰু কিবাকিবি থাকিব, তাৰ কাৰণে চচেছ দিছে। এটা গ্ৰীণ চচ, এটা কিবা দিছে আৰু এটা মেয়নিজ। চ' ইয়াত আহি গ'ল ভাঙৰা কয়লা। ত' ইয়াৰ ওপৰত আইটেমখিনি আহি যাব, তাৰ লগত চচেছ থাকিব আৰু আমাৰ প্লেটত থাকিব। আৰু পনীৰ দিয়ক, এটা দিয়ক, পনীৰ খাম। পাইনাপলটো দিব, আটাইবোৰে দিয়ক। এইটো ভেজ হয় ন? দিয়ক পনীৰ দিয়ক। এটা দিয়ক, পনীৰ খাম। চীজ পটেটো, ঠিক, থেংক ইউ। চীজ পটেটো আহিলে আৰু আহি আছে আইটেম চুইট কৰ্ণ দিয়ক। এইটো মোৰ বহুত স্পেচিয়েল লাগে খাই, চুইট কৰ্ণ। লেগ পিচ, মটন চিক্কা বহুত चाहिए। প্লেটটো ভৰ্তিতে হৈ গৈছে, পূৰা আনলিমিটেড হয় খানা। বঢ়িয়া বা ধুনীয়া ধুনীয়া। এইটো কি খাইছা? চিকেন কাবাব। মই এইটো বস্তু বেছি ভাল পাওঁ, চুইট মানে ইহঁতৰ দৰে বেলেগত ফটো বনাব নোৱাৰে, ইহঁতৰ বাৰবিকিউ নেশ্যন। আৰু আহি আছে আৰু দেখাই আছোঁ। Prawns. Any fish also, no? Fish. এইটো কি হয়? ফিছ। এইটো কি দিলে? এইটো চিকেন হয়। কেনেকুৱা? বঢ়িয়া, একদম মানে ধুনীয়াকৈ সিজাটো ঠিকে আছে ন? লেগ পিচ ধুনীয়া। কিছুমান যে কেঁচা থাকে, সেনেকুৱাটো নহয়, একদম এক্সিলেণ্ট। এইবাৰ আমি আৰম্ভ কৰিম গ্ৰিলৰ পৰা। চিকেন একদম তোমাৰ পনীৰ লওঁ আমাৰ মানে লেগ পিচটো খাই বহুত ভাল লাগিছে, সেইকাৰণে আৰু আনিব। তুমি ল'বা নেকি? লাগিব লেগ পিচ। পনীৰ টিক্কা বঢ়িয়া না? পুৰা চব বঢ়িয়া। চিকেনটো অলপ খুব হ'ব লাগিব। হৈ আছে ইয়াতে। বঢ়িয়া, চুপাৰ। মজা।
গ্ৰিলত এইখিনি আইটেম মানে এইখিনি যিমান লাগে খাব পাৰে তো আমি গ্ৰিলখিনি ফিনিছ কৰিলোঁ তাৰপিছত মেইন কোৰ্চ আছে আৰু কিবা কিবি আছে মই দেখাই আছোঁ প্ৰথমতে আমি এইখিনি শান্তিমতে খালোঁ গ্ৰিল পূৰা চাফা মানে কি আমি বহুত লৈছোঁ খাইছোঁ তাৰপিছত নেক্সট যদি বাৰ্থডে চাৰ্থডে চেলিব্ৰেশ্যন কৰিব লগা থাকে বা এনিভাৰ্চাৰী বা যিকোনো মুমেণ্ট সেই তাত চেলিব্ৰেশ্যন হৈ আছে ইয়াত এনিভাৰ্চাৰী চেলিব্ৰেশ্যন হৈ আছে তো এনেকৈ ধুনীয়াকৈ গান চান বজাই ধুনীয়াকৈ চেলিব্ৰেট কৰে তো সেইটো বস্তু ইয়াত আছে আপোনালোকৰ যদি কাৰোবাৰ বাৰ্থডে এনিভাৰ্চাৰী থাকে ইয়াত চেলিব্ৰেট কৰিব পাৰে কেকটো ইয়ালোকে প্ৰভাইড কৰিব বাকী চব প্ৰভাইড কৰিব তো ইয়াত পাঁচটা কাউণ্টাৰ বন্ধ আছে নেকি নে আছে পাঁচটা কাউণ্টাৰ বন্ধ নাই চাগে দেখাই দিছোঁ এইটো কি এইটো ফিছ ৰিজালা নে কি হয় আৰু ইফালে এগ কাৰী তো এইটো ইহঁতৰ ফিছ ৰিজালা এণ্ড এগ কাৰী ইয়াৰ পিছত নেক্সটটো চাওঁ চিকেন চেমি গ্ৰেভি এণ্ড চিকেন ফ্ৰাইড ৰাইচ তো ইয়াত ফ্ৰাইড ৰাইচ আছে ফ্ৰাইড ৰাইচ এণ্ড চিকেন চিলি চিকেন চ' নেক্সট এইটো দম কা মুৰ্গ চিকেনৰ আইটেম দম কা মুৰ্গ দেন ইয়াত ডিফাৰেণ্ট চালাড পাপড় আৰু এইটো ভেজ ছেকশ্যন আমিও খাব পাৰোঁ কথা নাই ভেজ দম বিৰিয়ানী চিকেন দম বিৰিয়ানীটো ক'ত এইটো ভেজ দম বিৰিয়ানী মই চিকেনটো দেখাই আছোঁ আৰু ইয়াত আছে আপোনাৰ ভেজ জাফৰানী এণ্ড চীনা কোফটা কাৰী এইটো ভেজৰ কিবা এতিয়া কি হয় নাজানো ট্ৰাই কৰিম এইটো চাগে নাৰিকলৰ নেকি চাই চাব লাগিব এইটো পাইনাপলৰ নেকি ইয়াত লিখা নাই চাম বাৰু চ' ইয়াত নুডলছ এণ্ড আলুৰ এটা চব্জি আৰু এইটো পনীৰ আৰু লাষ্ট ইফালে দাল এণ্ড বাচমতি তাত স্পেচিয়েল দাল আৰু চাৱল ইফালে আইচক্ৰীম হয় দাদাজন নাই মই আইচক্ৰীম পিছত খাম বনাব দিম ইয়াত ব্ৰাউনি আছে এণ্ড জেলেবি ডিজাৰ্টত আৰু এইটো তামাম বনায় এইটো লাষ্টত খাব লাগিব আৰু ইফালে ইফালে পুডিং আছে আৰু চিজ কেকছ এইটো কি হয় ফিৰনি আছে এণ্ড বহুত আছে এইবিলাক ভেৰাইটি এক ছেকশ্যন ইয়াত চুপো ট্ৰাই কৰিব পাৰে আপুনি এটা টমেটো চুপ আৰু এটা এইটো কি হয় আচ্ছা মাঞ্চাও চুপ এইটো কি চাই লওক এইটো আমি মানে কি কাষ্টমাইজ কৰি বনাব পাৰোঁ ইয়াত বহুতকেইটা আইটেম আছে আপুনি যি লাগে কাষ্টমাইজ কৰি বনাব পাৰে এই ভেজ খায় না ভেজৰ হয় এইটো ভেজ আৰু সেইখিনি নন ভেজ এইটো ইয়াত বহুত আছে চোৱা ইয়াত বাৰ্বিকিউ চিকেন ডাক শাৰ্ক ৰেবিট গোটেইখিনি কাষ্টমাইজ কৰি বনাব পাৰি সেইটো পিছত খাম আমি প্ৰথমতে মোক বাৰ্বিকিউ চিকেন এটা বনাই দিয়ক আৰে ইয়াক এটা ডাক বনাই দিব দাদা বনাই আছে স্পাইচি মিডিয়ামত ৰাখিব দিয়ক গোটেইখিনি ট্ৰাই কৰি চামতো ফ্ৰাইড ৰাইচো লওঁ অকণমান টেষ্টটো চাব লাগিব নাই এইটো ফ্ৰাইড ৰাইচ সৰু চাই এটা পিচ লৈ লওক নেকি একদম এক কাৰী আৰু ফিছ এইটো নাখাওক ইচ্ছা নাই পনীৰ এইটো কি হ'লনো মেয়নিজতে বনাই দিবা পেজতে ধুনীয়া বিৰিয়ানী একো নালাগে ইয়াৰ পৰা
প্লেটত লৈ লৈছোঁ আৰু মানে মই মানে প্ৰথমতে ষ্টাৰ্টাৰ মই একচুৱেলি বহুত ভাল পাওঁ চ' ষ্টাৰ্টাৰখিনি কমপ্লিট কৰিলোঁ চ' মেইন কোৰ্চ ইমানো খাব নোৱাৰোঁ সেইকাৰণে অকণমান লৈছোঁ বিৰিয়ানী লৈছোঁ বিৰিয়ানী চিকেন বিৰিয়ানী লৈছোঁ এণ্ড এইটো পনীৰ এইটো চিকেনৰ এইটো ফ্ৰাইড ৰাইচ চালাড এইটো নাৰিকলৰ কিবা লাগিছে এইটো নুডলছ হয় এইটো কৰ্ণৰ কিবা হয় পনীৰ আৰু এইটো আমি অৰ্ডাৰ দিছিলোঁ বাৰ্বিকিউ চিকেন আৰু এইটো ইয়ে খাব এই ডাক দিছিলে প্ৰথমতে মই নুডলছ খাওঁ নুডলছটো সকলোৰে প্ৰিয় ন সকলোৰে বাপৰে বেলেগ খাইছে আৰু একদম এবাৰে দিছোঁ মানে ভাল হৈছে মছলা চছলা বেছি দিয়া নাই ফ্ৰাইড ৰাইচটো ফ্ৰাইড ৰাইচটো অ'কে চিকেনৰ আইটেম আছে নহয় গ্ৰেভি কোনটো বঢ়িয়া হৈছে চুপাৰ মানে এইটো কি কয় মেৰিনেট কৰি কেনেকৈ বনাইছে এইটো পনীৰ এইটো পনীৰ পনীৰটো চাব এভাৰেজ ঠিকে আছে বাকী এইটো খাইছোঁ বাৰ্বিকিউ চিকেনটো খাইছোঁ বাৰ্বিকিউ চিকেনটো খাইছে তোমাৰ হাতো দিছে তাত গম পাইছোঁ বাৰ্বিকিউ তেওঁ নিজাকৈ আমি কাষ্টমাইজ কৰি বনাইছোঁ চুপাৰ বঢ়িয়া বিৰিয়ানীটো অলপ খাই দিয়া চিকেন বিৰিয়ানীটো ভাল নহয় এইটো কমি নাই এই মেইন নেকি আমাৰ চুপাৰ বিৰিয়ানীটো একদম এক্সিলেণ্ট হোৱা নাই এবাৰতকৈ ওপৰত মিনি চিকেনটো চাব কেনেকুৱা ধুনীয়া আছে মছলা গোটেই সোমাই গৈছে তোমাৰ এইটো হাঁহৰ হাঁহটো কেনেকুৱা হৈছে মই হাঁহ নাখাওঁ বাৰু মই অলপ খাই যাওঁ ডাক খাওঁতো মই পাহৰি গৈছিলোঁ কি হয় ডাক ক'ত সৰু পিছ ন এইটো ডাক মই খাই চাওঁ নাই আৰু ইয়াৰ নানটো কেনেকুৱা চাওঁ ৰ'বা বাটাৰ নান ইয়াত অকণমান গ্ৰেভি আছে ন গ্ৰেভিত খাই যাওঁ নানটো বহুত চফ্ট আৰু এয়া পাইনএপলৰ কিটো ৱাটাৰমেলন হজম কৰি আছা নেকি আৰু মোকলি থক মোৰ কাৰণে থবা দেই হয়নে দুটা লৈ লওঁ ঠিক আছে বাছ প্ৰথমতে এই ৰসমলাইটো খাইছোঁ আৰু তাত লৈ লওঁ দুটা লৈ লওঁ চব ডাবল হা কি বস্তু এইটো এইটো ফিৰনি মানে ক্লাছি লাগে খাই অলপ খাই চোৱা হৈ যাব হ'ব বাপৰে বাপ প্লেট পুডিংটো খাই চোৱা কি বস্তু এইটো পুডিং মানে ক্ৰীম টাইপৰ এইখিনি তই ৰিভিউ কৰি লাভ নাই এইখিনি গোটেই টেষ্ট কৰিব এই ৰসমলাইটো খাই চোৱা কেনেকুৱা ধুনীয়া গোল্লাটো অলপমান টাইট টাইপ লাগিছে ৰসমলাইৰ গোল্লাটো একদম সফ্ট থাকে ফিৰনি চুপাৰ নেকি বাকী তোমাৰটো খাইছোঁ নেকি এই নাখাবা মোৰটো মই খাম মই আৰু খাম নাজানো কিমানটা খাম কিন্তু খাম তাৰপিছত ধুনীয়া বহুতো চব আৰু ফ্ৰেছ মেনু আৰু বহুতৰ পচন্দনীয় এই ব্ৰাউনিটো খাই যাওঁ এই ব্ৰাউনি তুমি এইটো হেৰি ৰস পেলাই দিছা কেনেকুৱা লাগিছে এইটো কি আছিলে টেষ্ট আছে আৰু লাষ্ট
পান এটা ট্ৰাই কৰোঁ আৰু কিবা নৰ্মেল লৈ লওঁ গ্লুকন পানত দি দিয়ে মিঠা পানা দিব দিব পান পানৰ মজা আইচক্ৰীমত নেকি পানৰ মজা আইচক্ৰীমত পান ঘূৰা হৈ যাব তাত লেছ পিজ্জা আপোনাৰ নামটো কি আছিলে ধীৰাজ ধীৰাজকো দেখাই দিয়ে ধীৰাজৰ ধুনীয়া এজন ধীৰাজ হয় তো আহিলে অলপ লগ পাব ইয়াতে ধুনীয়া ফাৰ্ষ্ট ক্লাছ ছাৰ্ভিচ দিছে কিমান দিন হ'ল মোৰ প্ৰায় 2 বছৰ 2 বছৰ হ'ল মই আহিছোঁ এবাৰ আগতে বহুত পৰা কেনেকুৱা মিঠা পান মিঠা পান নেকি কেনেকুৱা মিঠা পান হ'লে যেনেকুৱা লাগে চেম নেকি তো আমি মানে ইমানে খাইছোঁ কথাই ওলাই আনা নাই কি জলমান অঁ একদম সিও বহুত খাইছে তো ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰক আৰু যিমান পাৰে আৰু এনেকৈ মানে যিমান যোন আপোনালোকৰ ফ্ৰেণ্ড আছে বেছিকৈ খাব পাৰে তেওঁলোকক শ্বেয়াৰ কৰক যাতে তেওঁলোকক ইয়াত আহিব পাৰে তো আপোনালোকৰ যোনে বেছিকৈ খাব পাৰে তেওঁলোকক এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো আজিলৈ এইখিনিয়ে বাকী আৰু পিছত লগ পাম নতুন ভিডিঅ' আৰু বহুত কিবা কিবি জেগাত যাব আছে খাব আছে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক তো এতিয়ালৈকে বাই বাই থেংক ইউ